নমস্কাৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আমি বিজ্ঞানৰ কালাংশত পূৰ্বতে যিটো পানীৰ পাঠটো পঢ়িছিলোঁ প্ৰথম অংশ আমাৰ ইতিমধ্যে আলোচনা কৰা হৈ গৈছিলে তাত আমি পানীনো কি পানী ক'ৰ পৰা আহে পানীৰ আমি কি পদাৰ্থ মিহলি হৈ থাকে আৰু পানী আমাক কি কামত লাগে সেই চাৰিটা কথা আমি পঢ়িছিলোঁ এতিয়া আমি তাৰ পাছৰ অংশৰ পৰা আজি আলোচনা কৰিবলৈ আছে সেই অংশটোত আছে যে পানী খোৱাৰ উপযোগীকৈ কেনেকৈ ৰাখিব লাগে আমি পানী যেহেতুকে পানীৰ প্ৰাণ হয়নে আমি পানী খাবই লাগিব পানী নাখালে আমি জীয়াই থাকিব নোৱাৰিম গতিকে এই পানীবোৰ খোৱাৰ উপযোগী কৰি অৰ্থাৎ সাফাকৈ আমি কেনেকৈ ৰাখিব পাৰোঁ আমি সাফাকৈ ৰাখিবৰ কাৰণে যিবোৰ উৎসৰ পৰা আমি পানী লওঁ যেনে কুঁৱা হওক পুখুৰী হওক সেই ঠাইবোৰ দমকলৰ পানীটো যেহেতুকে মাটিৰ তলৰ পৰা আহে সেইটো সাফাই থাকে সেইটো আমি খালি ফিল্টাৰ কৰি তাক পৰিষ্কাৰ কৰি বিশুদ্ধ কৰি ল'ব লাগে হয়নে বাকি কুঁৱা পুখুৰী আদিৰ পানীবোৰ যদি আমাৰ দৈনন্দিন জীৱনত আমি সেইবোৰ ব্যৱহাৰ কৰোঁ আমি তাৰ পানী খাওঁ তেতিয়া কি কৰিব লাগে সেইবোৰ পৰিষ্কাৰ কৰি তাৰ দাঁতিবোৰ পুখুৰীৰে হওক বা কুঁৱাৰে হওক দাঁতিবোৰ সদায় সাফা কৰি ৰাখিব লাগে তাত যাতে লেতেৰা বস্তু পৰিব নোৱাৰে পোহনীয়া জীৱ-জন্তুৱে তাত গৈ পেলাই কি কৰিব নোৱাৰে যাতে পানী খাব নোৱাৰে তাত নামিব নোৱাৰে সেই তেনেধৰণৰ কামবোৰ যাতে কৰিব নোৱাৰে তাৰ কাৰণে আমি সহজতে চকু ৰাখিব লাগে আৰু তেনেধৰণৰ ব্যৱস্থা কৰি আমি পানীবোৰ সাফা কৰি ৰাখিব লাগে কুঁৱাৰ পাৰটো সদায় সাফাকৈ ৰাখিব লাগে পুখুৰীৰ পাৰটো সাফাকৈ ৰাখিব লাগে আৰু তেতিয়াহে সেই পানীবোৰ আমাৰ খোৱাৰ উপযোগী হয় আৰু পানী পৰিষ্কাৰ হ'বৰ কাৰণে আমি কালি যে পাইছিলোঁ চূণ ফিটকিৰি ব্লিচিং পাউডাৰ আদিবোৰ আমি ব্যৱহাৰ কৰিব লাগে তেতিয়া পানী সাফা হৈ থাকে আমি বীজাণুমুক্ত পানীহে সদায় আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী অন্য পানী খালে আমাৰ বেমাৰ হ'ব তাৰ পাছতে পঢ়িবলৈ পাইছোঁ আমি পানীৰ অৱস্থা পানীক সাধাৰণতে আমি তিনিটা অৱস্থাত পাওঁ দুটা অৱস্থা তোমালোকে সকলোৱে দেখি জানাই চকুত পৰে যে আমি বটলত ভৰাই দিওঁ যে পানী বা গিলাচত থওঁ পানী য'তে যেনেকৈ থওঁ তেনেকৈ যে থাকে সেইটো পানীৰ কি অৱস্থা বুলি কোৱা হয় জুলীয়া অৱস্থা পানীৰ প্ৰথম অৱস্থাটো হ'ল জুলীয়া অৱস্থা আমি যিখিনি পানী খাওঁ জাৰত থোৱা ফিল্টাৰত থোৱা টিঙত থোৱা সেইটো হ'ল পানীৰ জুলীয়া অৱস্থাটো আমি যে গৰমকালি বৰফ খাই ভাল পাওঁ হয়নে গোটা হৈ যায় হয়নে পানীবোৰ এই কেতিয়াবা শিল বৰষুণ দিয়ে চাবাচোন বৰষুণ খুব জোৰকৈ পৰিলে টান শিলৰ টুকুৰা আহে সেইবোৰ কি জানানে পানীবোৰ টান হৈ যায় তাৰমানে অতি বেছি ঠাণ্ডা হ'লে 0 ডিগ্ৰী যদি পৰিমাণলৈকে ঠাণ্ডা হৈ যায় তেতিয়া পানীবোৰ কি হয় বৰফ হৈ যায় গোটা হৈ যায় সেইটো হ'ল পানীৰ কি অৱস্থা গোটা অৱস্থা অন্য হাতেদি আমি যদি কেতিয়াবা চাবাচোন মাহঁতে চচপেনত যদি গেছত পানী তুলি থয় পানীখিনি যেতিয়া উতলে ওপৰলৈ বকবককৈ ধোঁৱা ওলাই থাকে হয়নে ওপৰলৈ যেতিয়া ধোঁৱা ওলাই থাকে সেইটো কি বুলি কোৱা হয় জানানে সেই ধোঁৱাবোৰ কিন্তু অন্য একো নহয় সেই ধোঁৱাবোৰ পানীবোৰ কি হৈছে তাপ পোৱাৰ কাৰণে তলফালে যে গেছটো জ্বলি আছে জুইকণ জ্বলি আছে সেই গৰমটো পোৱাৰ কাৰণে ভাপ হৈ পানীখিনি ওপৰলৈ উৰি গুচি গৈছে সেইটো হ'ল পানীৰ গেছীয় অৱস্থা এতিয়া যেনিবা বৰষুণ দিলে পুখুৰীয়ে কুঁৱাই একদম পানী ভৰ্তি হৈ গ'ল কিন্তু কেইদিনমান ৰ'দ দিয়াৰ পাছত চাবাচোন তাৰ পানী অলপ পৰিমাণে কমি গুচি যায় অলপ শুকাই গুচি যায় সেইটো কেনেকৈ যায় সেইটো যে খুব যে ৰ'দ দিলে নাই ৰ'দতে ভাপ হৈ পানীখিনি ওপৰলৈ গুচি যায় গতিকে পানীৰ আমি কেইটা অৱস্থা পালোঁ পানীৰ মূলতে অৱস্থা তিনিটা এটা হ'ল গোটা এটা জুলীয়া আৰু এটা গেছীয় গোটাটো হ'ল আমি যিটো বৰফ খাই ভাল পাওঁ হয়নে পানী সেইটো গোটা ৰূপ তাৰপিছতে জুলীয়াটো আমি সদায় ব্যৱহাৰ কৰা পানীটো আৰু গেছীয়টো পানী যেতিয়া তাপ পালে ভাপ হৈ ওপৰলৈ উৰি যোৱাটো পানীৰ এটা গেছীয় ৰূপ ইয়াৰ পাছৰ অৱস্থাটোত আছে চোৱা পানীত কিছুমান পদাৰ্থ গলি যায় কিছুমান বস্তু পানীত গলি যায় যেনে আমি যেনিবা চৰবত খাওঁ নেমু চৰবত খাইছোঁ তাত নেমু চেপি দিওঁ হয়নে তাৰ লগতে নিমখ গুলি দিওঁ চেনি গুলি দিওঁ সেইবোৰ পানীত গুলি যায় নহয় হয়নে ঠিক সেইদৰে আমাৰ গ্লুক'জ খাবলৈ মন গৈছে গ্লুক'জটো পানীত গুলি দিওঁ হয়নে সেই বস্তুবোৰ পানীত গুলি যায় কিছুমান বস্তু পানীত মিলি যায় আৰু কিছুমান নিমিলে পানীত যিবোৰ বস্তু মিহলি হৈ যায় সেইবোৰক কি বুলি কোৱা হয় পানীত মিলি যোৱাবোৰক কি বুলি কোৱা হয় দ্ৰবীভূত মনত ৰাখিবা দেই পানীত যিবোৰ বস্তু মিহলি হৈ যায় সেইবোৰক
সেই বস্তুবোৰ মিলি যোৱাকেই তাক কি বুলি কোৱা হয় দ্ৰৱীভূত আৰু সেই দ্ৰৱীভূত অৰ্থাৎ বস্তু মিহলি হৈ থকা পানীবোৰৰ নাম হৈছে দ্ৰৱ অৰ্থাৎ আমি চৰ্বত গিলাচ খাবলৈ মন গৈছে সেই চৰ্বতত যি চেনি নেমু নিমখ যে মিহলি হৈ আছে সেই মিহলি হৈ থকা পানীক আমি কি বুলি ক'ব পাৰোঁ জানানে আমি বিজ্ঞানত তাক দ্ৰৱ বুলিও ক'ব পাৰোঁ যে পানীত যিখিনি বস্তু মিহলি হৈ থাকে তাক দ্ৰৱ বুলি কোৱা হয় আৰু যিবোৰ মিহলি হৈ যায় মিহলি হৈ যোৱাক কি বুলি কোৱা হয় দ্ৰৱীভূত আৰু দ্ৰৱীভূত হৈ থকা পানীখিনিৰ নাম হ'ল দ্ৰৱ আৰু সেইদৰে পানীত গলি যোৱা যিবোৰ পদাৰ্থ থাকে যেনে নিমখ চেনি নেমু ৰস সেইবোৰ যে পানীত মিহলি হৈ যায় সেই পদাৰ্থবোৰক আকৌ কি বুলি কয় জানানে সেইবোৰক কয় দ্ৰৱণীয় আমি তিনিটা কথা পালোঁ এটা হ'ল দ্ৰৱীভূত মানে যেনে নিমখ চেনি এইবোৰ যে যিবোৰ পানীত মিলি যায় সেইবোৰ দ্ৰৱীভূত সেই নিমখ চেনি মিহলিযুক্ত যিবোৰ পানী মিহলি হৈ থাকে সেই পানীখিনিক কি বুলি কোৱা হয় দ্ৰৱ আৰু যিবোৰ পদাৰ্থ পানীত মিলি যায় সেই পদাৰ্থবিলাকক দ্ৰৱণীয় পদাৰ্থ বোলে তোমালোকৰ পৰীক্ষাত আহিব কেইবিধমান দ্ৰৱণীয় পদাৰ্থৰ নাম লিখা আমি কি লিখিম নিমখ চেনি গ্লুকন আমি যে এতিয়া খাওঁ ORS সেইবোৰ কি হয় পানীত মিলি যোৱা পদাৰ্থ সেইবোৰক দ্ৰৱণীয় বুলি কোৱা হয় তাৰ পাছতে এই যে দ্ৰৱণীয় অৰ্থাৎ পানীত কিছুমান বস্তু মিলি যাওঁতে আকৌ কি হয় চাবাচোন তোমালোকে ঠাণ্ডা পানীতকৈ গৰম পানীত বেছি সোনকালে বস্তু মিহলি হৈ যায় গৰম পানীত তাপটো থাকে কাৰণে বস্তুটো গলি সোনকালে ঠাণ্ডা পানীতকৈ সোনকালে বস্তুবোৰ মিহলি হৈ গুচি যায় তাৰ পৰা মৌ নেমু ৰস আদিবোৰ পানীত মিলি যায় এইবোৰক কি বুলি কোৱা হয় দ্ৰৱণীয় হয়নে পানীত কম পৰিমাণে বায়ু কমি থাকে মাছ মাংস আদি প্ৰাণীয়ে পানীত মিহলি হৈ থকা অক্সিজেন শুহি লয় তাৰমানে পানীত কিছু পৰিমাণে গেছো মিহলি হৈ থাকে পানীত থকা যে প্ৰাণীবোৰ মাছ মাংস ঘৰিয়াল সেইবোৰে কি কৰে সেই পানীতে কিছুমান অজি পৰিমাণৰ অক্সিজেন থাকে সেই অক্সিজেন ভাগ শুহিয়ে জীৱন নিৰ্বাহ কৰে মাছে উশাহ ক'ৰ পৰা লয় বুলি যদি সোধে কেনেকৈ লয় নহয় ক'ৰ পৰা লয় পানীত মিহলি হৈ থকা অক্সিজেন ভাগৰ পৰা লয় হয়নে সেই অক্সিজেন ভাগ মাছে উশাহ হিচাপে গ্ৰহণ কৰে তাৰ পাছতে এঙাৰ বালি কাঠ তেল কিছুমান বস্তু আকৌ অদ্ৰৱণীয় যেনেকৈ চেনি নিমখ আদিবোৰ দ্ৰৱণীয় কিছুমান অদ্ৰৱণীয় পদাৰ্থবোৰ কোনবোৰ এঙাৰ বালি কাঠ হয়নে যিবোৰ পানীত মিহলি হৈ নাযায় সেইবোৰক অদ্ৰৱণীয় পদাৰ্থ বুলি কোৱা হয় যিবোৰ পদাৰ্থ পানীত পমি নাযায় সেইবোৰক মই আকৌতেও ক'লোঁ কি বুলি কোৱা হয় অদ্ৰৱণীয় পদাৰ্থ আজি তেতিয়াহ'লে আমি কেইটা কথা পঢ়িলোঁ যে আমি পানী খোৱাৰ উপযোগী কৰিবৰ কাৰণে কেনেকৈ ৰাখিব লাগে চাফাকৈ ৰাখিব লাগে কুঁৱাৰ দমকলৰ দাঁতিভাগ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে পানীৰ অৱস্থা তিনিটা হয়নে গোটা জলীয়া আৰু গেছীয় পানীত কিছুমান পদাৰ্থ মিহলি হৈ যায় সেইবোৰক কমে যিবোৰ পদাৰ্থ মিহলি হয় সেইবোৰক কয় দ্ৰৱীভূত পদাৰ্থ মিহলি হৈ থকা পানীবোৰক কয় দ্ৰৱ আৰু মিহলি হোৱা যিবোৰ পদাৰ্থ পানীত মিলি যায় সেইবোৰ দ্ৰৱণীয় আৰু যিবোৰ পদাৰ্থ পানীত মিলি নাযায় সেইবোৰ হ'ল অদ্ৰৱণীয় পদাৰ্থ এইকেইটা তোমালোকে পাঠটো ভালকৈ পঢ়িবা আৰু মূল বিষয়কেইটা ভালদৰে মন দি মনত ৰাখিবা প্ৰয়োজনীয় প্ৰশ্ন উত্তৰখিনি মই তোমালোকৰ কাৰণে সুবিধা হোৱাকৈ যুগুত কৰি দিছোঁ কেইটামান গৃহকৰ্ম হিচাপে দিছোঁ সকলোৱে কৰি সম্পূৰ্ণ কৰিবা ধন্যবাদ